Hello guys, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেকৈ লিংক কৰা হয়। লিংক কৰাৰ বাবে আমি প্ৰথম গুগলত যাব লাগিব। গুগলত গৈ আমি ই-ফিলিং বুলি টাইপ কৰিম। EFILING ই-ফিলিং। ই-ফিলিং টাইপ কৰাৰ পিছত আমাৰ মোবাইল স্ক্ৰিনত এনেকুৱা এটা ৱেবসাইট আহিব। ইনকাম টেক্স ডিপাৰ্টমেণ্ট বোলা এটা ৱেবসাইট আহিব। তাতে আমি ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাম। কিন্তু আমি মোবাইলটো ডেস্কটপ মোড কৰি ল'ব লাগিব। ইয়াতে ডেস্কটপ মোড কৰি ল'লো। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াতে থাকিব লিংক আধাৰ। লিংক আধাৰত আমি ক্লিক কৰিব লাগিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াতে আমাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব দিছে। ইয়াতে আমি এতিয়া টাইপ কৰিম পান কাৰ্ডৰ নাম্বাৰটো আৰু তলত আমি আধাৰ কাৰ্ডৰ যিটো 12টা সংখ্যাৰ নাম্বাৰ থাকে সেইটো টাইপ কৰি ল'ম। তাৰপিছত ভেলিডেটত ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। ইয়াতে আমাৰ কণ্টিনিউ কৰি দিলেই হ'ব। কণ্টিনিউ কৰাৰ পিছত তাৰপিছত আহিব আমাৰ আধাৰ কাৰ্ডত থকা যিটো নাম আছে চেম টু চেম এনেকৈ নামটো ইয়াত টাইপ কৰিব লাগিব। আধাৰ কাৰ্ডত যেনেকৈ আছে নামটো তেনেকৈ। তাৰপিছত তলত এটা মোবাইল নম্বৰ দিব লাগিব। মোবাইল নম্বৰটো যিকোনো দিলেই হ'ল, আধাৰ কাৰ্ডৰ বুলি কথা নাই। যিকোনো এটা মোবাইল নম্বৰ দিলেই হ'ল। সেই মোবাইল নম্বৰটোত OTP আহিব। সেইকাৰণে আমাক মোবাইল নম্বৰটো লাগে। যিকোনো এটা মোবাইল নম্বৰ দিলেই হ'ব। নামটো আমি টাইপ কৰিলোঁ। তাৰপিছত তলত আমি মোবাইল নম্বৰ টাইপ কৰিম এতিয়া। আৰু তলত থকা বক্স দুটাত I have only year of birth in Aadhaar card and I agree to validate my Aadhaar details এই দুটাত ক্লিক কৰিব লাগিব। মোবাইল নম্বৰ দিয়াৰ পিছত ক্লিক কৰাৰ পিছত লিংক আধাৰত ক্লিক কৰি দিলে আমাৰ OTP খুজিব আৰু 6টা সংখ্যাৰ এটা OTP আহিব মোবাইলত, যিটো নাম্বাৰ দিয়া গৈছিলে। আৰু সেই 6টা সংখ্যাৰ OTPটো মেছেজত আহিব। সেই OTPটো ইয়াত দিয়াৰ পিছত ভেলিডেট মাৰিব লাগিব। এইটো আমি আহি গ'ল। এই ভেলিডেট মাৰিলোঁ। ভেলিডেট মৰাৰ পিছত মোটামুটি কাম আমাৰ শেষ হৈছে, অকণমান বাকী আছে। তলত এনেকৈ এখন নটিচ আহিব। এই নটিচখনত অকে কৰি দিলে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক হৈ যাব।